শুভ সন্ধিয়া বন্ধুসকল, একাকিত্বৰ অৱসান ঘটাই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ বহুত পুৰণি এটি কবিতা পঢ়ি শুনাবলৈ। সময় নষ্ট নকৰোঁ, মাতি দিছোঁ। টাইটেল আছিলে একুৰা জুইৰ অভিসাৰ। একুৰা জুই জ্বলিছিল, দেখিছিলোঁ জাহ গৈছিল এটি দানৱ। পৰিৱা ছাইবোৰৰ ফাকে ফাকে ছাঁ আৰু পোহৰৰ লুকা ভাকু। আৰু দেখিছিলোঁ উজ্জ্বল এটি নতুন গজালি, হেনো বিশ্বাসৰ, সুন্দৰৰ। এইবাৰ মই হাঁহিলোঁ, কৈ গ'লোঁ মনে মনে, সুন্দৰৰ আৰাধনা জীৱনৰ খেল। জুই জ্বলিল পুনৰবাৰ, এই জুই তুহ জুই, সুপ্ত দানৱৰ লুপ্ত প্ৰবৃত্তি প্ৰকাশিবলৈ পৰোক্ষ প্ৰয়াস, যেন বিশ্বাসৰ নৱ অভিসাৰ। চৌদিশে দেখোন উন্মত্ত অনল, উত্তাপৰ উন্মাদ আগ্ৰাসন, ছাই কৰি দিবলৈ কৃষ্টি, সত্য আৰু সুন্দৰক। সেই ছাইবোৰত গজিব জানো আৰু নতুন গজালি। ইমানেই, ধন্যবাদ।